ফকুৱাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাষাৰে সেউজী সেউজী সেউজীও সেউজী ধৰণী ধুনীয়াও। আহকচোন আমি এই ধুনীয়া ধৰণীৰ সেউজীয়া ঠাই পানীদিহিং পক্ষী অভয়াৰণ্যৰ মাজলৈ যাওঁ। শিৱসাগৰ চহৰৰ পৰা 22 কিলোমিটাৰ নিলগত ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ দিশে আৰু দিচাং নৈৰ উত্তৰ দিশে প্ৰায় 33.93 বৰ্গ কিলোমিটাৰ আৱৰি পানীদিহিং পক্ষী অভয়াৰণ্যখন বিস্তৃত হৈ আছে। পানীদিহিং পক্ষী অভয়াৰণ্য 1996 চনত বন্যপ্ৰাণী অভয়াৰণ্য আৰু 1999 চনৰ আগষ্ট মাহত পক্ষী উদ্যান হিচাপে স্বীকৃতি পায়। কাঠশালিকা, কাম চৰাই, কিকি হাঁহ, কুটুম চৰাই, আমৰলীয়া হাঁহ, ইটাগুৰিয়া, হাইঠা, উকাহ, চাকৈ চটুৱা, চিলনী, গাং শালিকা, চুতীয়া শালিকা, বুলবুলি, বৰবক, বৰটোকোলা, দলপুঙা, দলমৰা, দহিকতৰা, শগুনকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি ইয়াত দেখিবলৈ পোৱা যায়। চৰাই চিৰিকটিৰ উপৰিও পানীদিহিং পক্ষী অভয়াৰণ্যত বান্দৰ, দল হৰিণা, বনৰৌ, বাদুলি, লাজুকী বান্দৰ, ছাগলী পহু, শিয়াল, সৰহ-পহু, সুগৰী পহু, হলৌ বান্দৰ ইত্যাদি জীৱ জন্তুসমূহ দেখিবলৈ পোৱা যায়। জলজ উদ্ভিদ আৰু ঘাঁহনিৰে পৰিপূৰ্ণ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ পানীদিহিং পক্ষী অভয়াৰণ্যত প্ৰায় 267বিধ বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি দেখিবলৈ পোৱাৰ উপৰিও প্ৰায় 70বিধমান পৰিভ্ৰমণকাৰী চৰাই দেখিবলৈ পোৱা যায়। জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ পানীদিহিং পক্ষী অভয়াৰণ্যক পৰ্যটনৰ কেন্দ্ৰস্থলী হিচাপে গঢ়ি তুলিব পৰা বহুতো সম্ভাৱনীয়তা আছে। আশা কৰিছোঁ চৰকাৰী কৰ্তৃপক্ষ আৰু পৰ্যটন বিভাগে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি পানীদিহিং পক্ষী অভয়াৰণ্যক পৰ্যটনৰ কেন্দ্ৰস্থলী হিচাপে গঢ়ি তুলিব।